APL পাৰ্টিৰ লগত আমি আজি বন্দী কৰিছো তাৰ মানে আমি একেলগে কাম কৰিম আমি দেখিলো বিজেপি কংগ্ৰেছ বিভিন্ন দল এজেপি এইবিলাকক দেখিলো কিন্তু আদিবাসীৰ কাৰণে একো নকৰিলে আনকি আমাক যিটো এছটি দিব লাগে তাৰ পৰিৱৰ্তে আমাক বিজেপিয়ে ঠগাই আছে কংগ্ৰেছেও ঠগালে সেইকাৰণে আমি এতিয়া ৰিজনেল পাৰ্টি লোকেল পাৰ্টিক আমি সাপোর্ট দিম আদিবাসী সকলে আৰু আমাৰ যি পাবলগীয়া প্ৰাপ্যখিনি তেওঁলোকে পূৰণ কৰিবৰ কাৰণে তেখেতসকলক অনুৰোধ জনাইছো আৰু নিশ্চয় পাম বুলি আশা ৰাখিছো আৰু এদিন নিশ্চয় যদি আমি এই দলটোক আমি যদি জিকাব পাৰো বা কিবা কামত ব্যৱহাৰ কৰিব পাৰো নিশ্চয় একদিন আমি সাকসেস হব কোন সংগঠনৰ ফালৰ পৰা আপোনালোকে সাপোর্ট দিব আমি আদিবাসী সুৰক্ষা সমিতি নন পলিটিক্যাল পার্টি হয় আৰু এতিয়া আমি তেওঁলোকক ডিস্ট্রিক্ট কমিটি আমি মানে এতিয়া APL এইবাৰ তেওঁলোকে ইলেকশ্যনত আমি জিকাবলৈ চেষ্টা কৰিম আৰু আমাৰ প্ৰাপ্যখিনি পাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে যোগদান কৰিছে যে আহি থকা সময়ত নে আজিৰ পৰা যোগদান কৰিব আজিৰ পৰা দেখিলো ষ্টাডি কৰিলো গোটেইখিনি তাৰ পিছতে দেখিলো আমি একোৱে নাপাওঁ আপোনালোকে আজি ডিফুত যে আহিছিলে কেইজনমান হ'ব ইয়াত ডিফুত আহা আপোনালোকে আমাৰ কমিটিৰ মানুহখিনি আহিছো 11-12 জন আচ্ছা খালি অকল কমিটিৰ মানুহ তেনেকা আমি এতিয়া গৈ মিটিং চিটিং কৰিম আৰু আমি এতিয়া অৰ্গানাইজ কৰিম গোটেই কাৰ্বি আংলক আৰু আমি মানে সাকসেস কৰাম আৰু এতিয়া আপুনি ইয়াৰ পৰা গৈখিনি গোটেই ৰাইজক আপোনালোকে মিটিং কৰি আপোনালোকে জনাব যে মানে ৰাইজক জনাব আৰু ৰাইজকো জনাম শাখা কমিটি বিলাক বনাম আৰু জাগা জাগা ইয়াতে ডিস্ট্রিক্ট বিলাক আছে পশ্চিম কাৰ্বি আংলং বোকাজান সাব ডিভিজন ডিফু এইবিলাক আমি হাওড়া ঘাট এইবিলাক কৰিম আৰু যি আদিবাসী লোকসকল আছে আমি তেওঁলোকক অৰ্গানাইজ কৰি মানে নেক্সট MLA টো আমি কাৰ্বি আংলঙত জিকিব যোগদান মানে সংগঠনৰ ফালৰ পৰা সাপোর্ট দিছে ফুল সাপোর্ট আৰু যোগদান বুলি ফুল সাপোর্ট অলৰেডি কমিটি বিলাক আছে গোটেই ডিস্ট্ৰিক্টখনত যৌথভাৱে হয় মানে যোগদান কৰাটো বেলেগ আকৌ সাপোর্টটো বহুত বেলেগ নাই সাপোর্ট নহয় যোগদান আৰু মানে কি কব এইটো বন্দী কব অসমীয়া হয় সেই তাকে কলো এটা গোট আৰু মানে বুজাবুজিৰ মাজতে চলি যাব আৰু আহি থকা যেটো MLA ইলেকশন ফৰ্মত MLA অকল নহয় আমি ইয়াতো কাৰ্বি আংলঙত থাকিবলৈ আছে অসম চৰকাৰে আমাক ST নিদিয়ে আমিতো ইয়াতে থাকো যেতিয়া কাৰ্বি আংলঙৰ যোগেদি আমি ST টো খুজিব লাগিব আৰু তেখেতসকলে নিশ্চয় দিব সংবিধানত আছে যেতিয়া আমি জোৰদাৰকে তেওঁলোকক অনুৰোধ জনাম আৰু যেটো সংবিধানত আছে আমি পামেই কিন্তু অসম চৰকাৰে আমাক ঠগিয়ে আছে সদায় ঠগি আছে আমি আৰু কিমান সহ্য কৰিম এতিয়া স্যাটেলাইট কাউন্সিল দিছে এইটো কি কৰিব কি ডেভেলপমেন্ট কৰিব এইটো কৰি দেখাওকচোন হেমন্ত বিশ্ব শৰ্মাই কৰি দেখাব পাৰে কিন্তু একোৱে নাই এতিয়ালৈকে এক টকাও দিয়া নাই কোনো আদিবাসী এই সংগঠনৰ ল'ৰাবিলাকক দিয়াই নাই কেতিয়া দিব কেতিয়া উন্নত কৰিব আপোনালোকৰ এজন MSC আছে আমাৰটো এজন MSC আছে MSC নাই আদিবাসী নহয় আদিবাসী MSC নহয় মই তাতেৰে ক'ব পাৰো এইটোতো আদিবাসী ভাষা জানিলে যে আদিবাসী হ'ব এইটো নহয় এইটোতো তেলেঙ্গানা মানুহ হয় তেলেঙ্গানাৰ মানুহ এইটো লিষ্ট অফ চাওক আপোনালোকে লিষ্ট অফ চাওক আদিবাসী লিষ্ট অফ চাওক এনে সি গৈ যদি ট্ৰাইবেল হয় বুলি ক'লে নহ'ব নহয় এইটোতো লিষ্ট কালিতো ই কেনচেল হ'ব মোৰ ল'ৰা যদি IS দিয়ে তেতিয়া সি আউট হ'ব লাগিব ই নাপাব আদিবাসী ক'লে নহ'ব নহয় বিজেপি
মানে কণা হাঁহক পতান হাঁহ দিয়া নিচিনা দিছে। এইটোতো এই আদিবাসীহে খুজিলে টিকেট, কিন্তু দিলেতো তেলেঙ্গানা, এইটো নহ'ব। তেলেঙ্গানাৰ মানুহ, বাগানতো চব মানুহ, বেংগলী মানুহ আছে, অসমীয়া মানুহ আছে, সেইটোতো কেতিয়াও সি আদিবাসী নহয়, সেইবুলি আমি মানি নল'ম নহয়। এইটো আমিতো সি যদি হাই ৰেংকত যায় আমি কেছ কৰিম তাৰ ওপৰত, নকৰিম নেকি? তেলেঙ্গানা এইটো কথা আছে। কিন্তু আমাক কিমান দিন ভুগিব? আমি এতিয়া একো বিশ্বাস নকৰে। আমি এতিয়া যি লোকেল পাৰ্টি আছে আমি মানে নিশ্চয় পাম বুলি আশা ৰাখিছো, আৰু আহিছো আজি মানে পাৰ্টি তেলেঙ্গানা। অলপ ক্লিয়াৰ কৰি দিম নেকি? সেইটো কৰি দিয়ক, নালাগে। আজি আমি এপিএমচিৰ লগত মানে যোগদান কৰিলো আদিবাসী সুৰক্ষা সমিতিৰ যোগেদি। আমি এই সুৰক্ষা সমিতি সকলোমান কাৰ্বি আংলঙতে ইয়াৰ মেম্বাৰ আছে, আৰু ইয়াৰ পৰা এই সমিতিৰ যোগেদি আপোনালোকে জানিব মানে এটা ৰুৰেল ডেভেলপমেণ্ট ৰিচাৰ্চ চেণ্টাৰো অনা হৈছে দিল্লীৰ পৰা। এনেধৰণৰ এৱাৰনেছ কামবিলাক কৰি থাকে। ৰাজনীতিৰ ক্ষেত্ৰত আমাৰ জনগোষ্ঠীটো আজি যি পৰ্যায়ত আছে, সেই 47 চনত যি পৰ্যায়ত আছিলে আজিও সেই পৰ্যায়ত আছে। আজি ভূমিৰ মানে সমস্যা আছে। আজি আমাৰ মানুহবিলাকে একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলত আছে। আজি এয়াৰ অফিচত যাই 1 বিঘা মাটি যদি নামজাৰি কৰিবলৈ গ'লে 10,000 টকা বিচাৰে। গতিকে এইবিলাক আমাৰ যিবিলাকে নেশ্যনেল পাৰ্টিবিলাক গঠন কৰি আছিলে, তেওঁলোকে কোনো দিনে এই জাতিটোৰ কাৰণে একো এটা নকৰিলে, ভাল কাম নকৰিলে। তেওঁলোকে আমাক পিটন দিয়ে। এতিয়া আমি পিটন নিদিও নহয়, তেওঁলোকেহে আমাক পিটন দিয়ে। তেতিয়াহ'লে কোনে সংঘাত সৃষ্টি কৰিছে? বিজেপিহে সংঘাত সৃষ্টি কৰিছে। আৰু তেওঁলোকে এতিয়া আকৌ এটা খুব বেয়াকৈ সৃষ্টি কৰিছে যে KPLA বুলি এটা আকৌ ফৰ্ম কৰিছে, এক্সট্ৰিমিষ্ট গ্ৰুপ। এইটোকে বিজেপি সকলে ফৰ্ম কৰিছে। এইটো মই চিন্তা ক'ব পাৰো, বিজেপি চৰকাৰে এইটো ফৰ্ম কৰিছে। আমাৰ ট্ৰাইবেল সকলৰ মাজত এথনিক ভায়োলেন্স আকৌ কৰিবলৈ সেইটো কৰিছে। আৰু কিয় কুকি এক্সট্ৰিমিষ্ট সকলৰ এতিয়াও SOO কিয় ৰাখিছে? ৰেংমা এক্সট্ৰিমিষ্ট সকলৰ কিয় এতিয়ালৈকে SOO তাৰমানে ছাছপেনশ্যন অফ অপাৰেশ্যনৰ কিয় ৰাখিছে? তেওঁলোকক MOU তেওঁলোকৰ লগত কিয় চহী নকৰিলে? তেওঁলোকৰ লগত MOS কিয় চহী নকৰিলে? এতিয়ালৈকে বন্দুক তেওঁলোকক হাতত ৰাখিবলৈ কিয় দিছে? এইটো সংঘাত সৃষ্টি কৰিবলৈ এতিয়া সেইকাৰণে সংঘাত সৃষ্টি কৰাত তেওঁলোকক ব্যৱহাৰ কৰিবলৈহে কৰিছে। সেইকাৰণে I request the government that they should তেওঁলোকে এই কুকি এক্সট্ৰিমিষ্ট সকলৰ লগত, ৰেংমা এক্সট্ৰিমিষ্ট সকলৰ লগত, আৰু কোনোবা যদি আকৌ এক্সট্ৰিমিষ্ট থাকে তেওঁলোকৰ লগত সোনকালে MOS চহী কৰিব লাগে। সেই সংঘাত সৃষ্টি কৰাটো আমাৰ APHLC একেবাৰে ভাল নাপাওঁ। আমি ডেমক্ৰেটিকেলিহে আমি ষ্ট্ৰাগল কৰো। আৰু যিটো সেই বিজেপি সকলে কৈছে, আচলতে তেওঁলোকে নিজে কৰা কথাহে কৈছে। তেওঁলোকে আমি কি কথা নহয় জানো? আমাৰ লগত বন্দুক নাই, একো নাই। মোৰ গাড়ীত মাৰিছিল, এইটো আমাৰ মানুহ মাৰা নাই, তেওঁলোকে কোনোবা মানুহে মাৰিছিল বন্দুকেৰে। তথাপি ঈশ্বৰ আছে আমাৰ লগত, ঈশ্বৰে আমাক বচাই দিয়ে। মানে APSLC যিটো